নমস্কাৰ, মই ৰমেশ ফুকন, ধেমাজি জিলাৰ বৰদলনি শিক্ষাখণ্ডৰ দক্ষিণ বৰদলনি উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক হিচাপে 2020 চনৰ মে' মাহত অৱসৰ গ্ৰহণ কৰিছোঁ। অৱসৰ গ্ৰহণ কৰিয়েই মই চৰকাৰৰ পৰা, যিহেতুকে মই পেঞ্চন NPS আঁচনিৰ অন্তৰ্ভুক্ত এজন কৰ্মচাৰী আছিলোঁ, এই কৰ্মচাৰী হিচাপে মই চৰকাৰৰ পৰা মাত্ৰ মাহিলী 1700 টকা পেঞ্চন হিচাপে লাভ কৰিছোঁ। এই 1700 টকাই মই মোৰ পৰিয়ালটোৰ পোহপাল দিয়াত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছোঁ আৰু এই 1700 টকাই মোৰ ভৱিষ্যত জীৱন সুৰক্ষিত নহয় বুলি বিবেচনা কৰিছোঁ। লগতে শিক্ষক কৰ্মচাৰীসকলৰ ভৱিষ্যত জীৱন সুৰক্ষিত কৰিবৰ কাৰণে নতুন পেঞ্চন নীতিৰ পৰিৱৰ্তে ইয়াক বাতিল কৰি পুৰণি পেঞ্চন নীতি প্ৰৱৰ্তন কৰিবলৈ মই চৰকাৰক আহ্বান জনাইছোঁ, যাতে শিক্ষক কৰ্মচাৰীসকলৰ ভৱিষ্যত জীৱন সুৰক্ষিত হয়।